আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাই দিম টেক্সট টু স্পিকিঙৰ বিষয়ে য'ত আপুনি মোবাইলৰ যিকোনো ধৰণৰ টেক্সট মেছেজ বা যিকোনো টেক্সট বা লেখা আপুনি পঢ়াৰ হলনি মোবাইলটো পঢ়িব দি আপুনি এই টেক্সটটো শুনিব পাৰিব গতিকে জানো আহক এই টেক্সট টু স্পিকিঙৰ বিষয়ে আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনাৰ মোবাইলৰ যিকোনো লেখা পঢ়াৰ হলনি শুনিবলৈ হ'লে আপুনি প্ৰথমে ইয়াত দেখা এই সৰু এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব এই এপটো ডাউনলোড কৰিবলৈ হ'লে আপুনি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সলৈ যাব আৰু তাত আপুনি পাব এটা এপ লিংক আপুনি এই লিংকটোত ক্লিক কৰি এই এপটো ডাউনলোড কৰিব পাৰিব এই এপটো আপুনি ডাউনলোড কৰাৰ পাছতেই এপটো আপুনি প্ৰথমে ওপেন কৰিব বা এপটো খুলিব এপটো ওপেন কৰিলে এনেদৰে এটা আপুনি ৰাইটিং পেড দেখা পোৱা যাব এতিয়া আপুনি ইয়াত যি শুনিবলৈ বিচাৰিব তাকে আপুনি ইয়াত লিখিব অথবা আপুনি যিকোনো লেখা কপি কৰি পেষ্ট কৰি দিব ইয়াত আপুনি যিকোনো লেখা কপি পেষ্ট কৰিবলৈ হ'লে ইয়াত মই উদাহৰণ হিচাপে এটা ৱেবছাইটৰ পৰা যিকোনো লেখা এটা কপি কৰি চাম আপুনি চাব মই ইয়ালৈ আহিলোঁ আৰু চাওক এই লেখাটো কপি কৰিলোঁ এতিয়া মই এই লেখাটো ইয়াত এই ৰাইটিং পেডটোত মই এতিয়া পেষ্ট কৰিম চাওক কৰিলোঁ এতিয়া এনেদৰে কপি পেষ্ট কৰাৰ পাছত মই ইয়াত দেখা এই প্লে বটনটোত ক্লিক কৰি দিম চাওক ক্লিক কৰাৰ লগে লগে এই ৰাইটিং টেক্সটটো ক'বলৈ আৰম্ভ কৰিছে এতিয়া আপুনি যদি বিচাৰে তেন্তে এই কোৱা মাতটো ইয়ালৈ আহি ইয়াত আপুনি সলনি কৰিব পাৰিব চাওক মই ইয়াত কিদৰে মাতটো সলনি কৰিছোঁ আপুনি নিশ্চয় দেখিছে এনেদৰে আপুনিও এই মাতটো সলাব পাৰিব यह तिब्बत श्रीलंका और अंडमान निकोबार द्वीप समूह बाघ जंगल में रहने वाला मांसाहारी स्तनपायी पशु है यह अपनी प्रजाति में सबसे बड़ा और ताकतवर पशु है यह तिब्बत श्रीलंका और अंडमान निकोबार बाघ जंगल में रहने वाला मांसाहारी स्तनपायी पशु है यह अपनी प्रजाति में सबसे बड़ा और ताकतवर पशु है यह तिब्बत श्रीलंका और अंडमान निकोबार द्वीप समूह को छोड़कर एशिया बाघ जंगल में रहे এতিয়া আপুনি ইয়াত হিন্দী শুনিছে এতিয়া চাওঁ আহক ইয়াত ইংৰাজী ক'বলৈ নাই চেষ্টা কৰি চাওঁ আহক ইংৰাজী কোৱাবলৈ হ'লে প্ৰথমে আমি ইংৰাজী বাক্য এটা কপি কৰি ল'ব লাগিব গতিকে আমি আকৌ ইয়ালৈ পুনৰ ইয়ালৈ আহিলোঁ আৰু ইংৰাজী বাক্য কপি কৰি চাওক আমি কপি কৰাৰ পিছত এতিয়া আমি ইয়াত পেষ্ট কৰিম এতিয়া পেষ্ট কৰাৰ পাছত এতিয়া আকৌ আমি পূৰ্বৰ দৰে প্লে বটনটোত ক্লিক কৰিম চাওক কৰিলোঁ চাওক এতিয়া প্লে বটনটোত ক্লিক কৰাৰ লগে লগে ইংৰাজী ক'বলৈ আৰম্ভ কৰিছে গতিকে এনেদৰে আপুনি ইংৰাজী হিন্দী বাংলা মাৰাঠী পাঞ্জাবী আদি ভাষাৰ যিকোনো টেক্সট আপুনি ইয়াত শুনিব পাৰিব ইয়াৰ উপৰিও আপুনি যিকোনো ৱেবছাইটৰ যিকোনো টেক্সট পোনে পোনে গৈ ইয়াত শুনিব পাৰি তাৰ বাবে আপুনি ইয়াত ক্লিক কৰিব লাগিব আৰু ইয়াত দেখা এই ব্ৰাউজাৰটোত আপুনি ক্লিক কৰিব তাৰপাছত এই সাৰ্চ বাৰটোত আপুনি পঢ়িব বিচৰা ৱেবছাইটটো সাৰ্চ কৰিব উদাহৰণ হিচাপে মই ইয়াত সাৰ্চ কৰিছোঁ উইকিপিডিয়া চাওক সাৰ্চ কৰিলোঁ আহিলোঁ মই আৰু ইয়াত পুনৰ প্লে বটনটোত চাওক মই ক্লিক কৰি দিম আৰু চাওক এতিয়া প্লে বটনটোত ক্লিক কৰাৰ লগে লগে ক'বলৈ আৰম্ভ কৰিছে গতিকে এনেদৰে আপুনি ইংৰাজী হিন্দী বাংলা মাৰাঠী পাঞ্জাবী আদি ভাষাৰ যিকোনো টেক্সট কপি পেষ্ট কৰি শুনাৰ লগতে যিকোনো ৱেবছাইটৰ লেখা আপুনি ইয়াত শুনিব পাৰিব গতিকে আপুনি নিশ্চয় বুজি পালে চাগে কিদৰে মোবাইলৰ যিকোনো লেখা পঢ়াৰ সলনি আপুনি শুনিব পাৰি গতিকে আজিৰ ভিডিঅ'টো এয়াই যদি ভিডিঅ'টো যদি আপুনি ভাল পালে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপুনি ছাবস্ক্ৰাইব কৰিলে এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ টেকনিকেল ভিডিঅ' আপুনি অসমীয়াত পৰৱৰ্তী সময়তো আপুনি চাই থাকিব পাৰিব ধন্যবাদ